Hello my dear friends, মই সমীদি ভূঞা আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ব্লগ ৰেড ৰামধেনলৈ। আজি আমি কথা পাতিম পালস অক্সিমিটাৰৰ ওপৰত। যে পালস অক্সিমিটাৰ একচুয়ালি আমি কিয় ইউজ কৰো বা ই আমাক কেনেকুৱা ধৰণৰ কি ৰেট দেখায়। পালস অক্সিমিটাৰৰ বিষয়ে কথা পতাৰ আগতে আমি জানিব লাগিব what is pulse rate। কাৰণ পালস অক্সিমিটাৰ দেখায় আমাক পালস ৰেট আৰু স্যাচুৰেটেড অক্সিজেন ৰেট। তো চাওক আমাৰ শৰীৰত বিভিন্ন ধৰণৰ আৰ্টাৰী আছে, ভেইন এণ্ড আৰ্টাৰী। এই দুটা হৈছে ব্লাড ভেসেল, দুই ধৰণৰ ব্লাড ভেসেল। য'ত ভেইনে জেনেৰেলি আমাৰ হেডি অক্সিজেন ব্লাডক আমাৰ হাৰ্টলৈ আনে আৰু হাৰ্টত পিউৰিফাই হোৱাৰ পিছত মানে লাঙে পিউৰিফাই কৰি পেলাই হাৰ্টত পঠায়, তাৰপিছত হাৰ্টৰ পৰা পিউৰিফাই হৈ পেলাই এই অক্সিজেনেটেড ব্লাডটো আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ যায়। কিহৰ থ্ৰুদি? আৰ্টাৰী থ্ৰুদি। ঠিক আছে। চ' এনেকুৱা এডাল আৰ্টাৰী যিটো আমাৰ হাৰ্টত থাকে, ৰেডিয়েল আৰ্টাৰী বুলি কোৱা হয় ইফালি। চ' সেইকাৰণে আমাৰ যিহেতু আৰ্টাৰী এনেকৈ আহিছে হাৰ্টৰ ফালে, আমি এইখিনি যেতিয়া পালছ আমি ফিল কৰিব পাৰোঁ। জেনেৰেলি ডক্টৰে দেখে আইফালে কিমান পালছ চলি আছে এইখিনি জেগাত চাই। জেনেৰেলি 72 বিটছ পাৰ মিনিটছত চলে। আৰু এই ৰেডিয়েল আৰ্টাৰীডাল আমাৰ ইয়াৰ পৰা চিধাকৈ গৈছে ইণ্ডেক্স ফিংগাৰলৈ আৰু তাৰ পৰা ৰাউণ্ড হৈ পেলাই আহিছে আৰু ইয়াৰ পৰা এনেকৈ গৈছে। চ' যেতিয়া আমি পালছ অক্সিমিটাৰ ইউজ কৰোঁ, জেনেৰেলি যিকোনো ফিংগাৰত আমি ইউজ কৰিব পাৰোঁ, কিন্তু বেটাৰ হয় যদি আমি ইণ্ডেক্স ফিংগাৰত মানে পালছ অক্সিমিটাৰটো লগাই পেলাই আমি পালছ ৰেটটো চাওঁ। পালছ অক্সিমিটাৰত আমাৰ পালছ ৰেট আৰু স্যাচুৰেটেড অক্সিজেন লেভেল দেখায়। পালছ ৰেট বঢ়া বা কমাৰ কাৰণ কি? এতিয়া পালছ ৰেট যে বাঢ়ে, আমাৰ পালছ ৰেট বঢ়াৰ দুটা কাৰণ হ'ব পাৰে। এটা হৈছে ফিজিঅলজিকেল আৰু এটা হৈছে পেথলজিকেল। ফিজিঅলজিকেল কাৰণ এজন মানুহ হয়তো সুস্থ হ'ব পাৰে, তেওঁৰ কোনো ধৰণৰ বেমাৰ নাই, তথাপিতো তেওঁৰ পালছ ৰেট বাঢ়িব পাৰে। কিয়? তাৰ বিভিন্ন কাৰণ থাকিব পাৰে। হয়তো মানুহজনে যদি বহুত বেছি ষ্ট্ৰেছ লৈ থাকে, বহুত বেছি ডিপ্ৰেশ্যনত থাকে, বহুত বেছি এনজাইটি, খং উঠি থাকে তেখেতৰ, আৰু ধৰি লওক তেখেতে যদি ক'ৰবাত দৌৰি পেলাই আহিছে বা ফিজিকেল এক্টিভিটি কৰি আহিছে, এক্সাৰচাইজ কৰি আহিছে, খেলি ধূলি আহিছে, বিভিন্ন কাৰণত পালছ ৰেট হয়তো বাঢ়িব পাৰে। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে পালছ ৰেট বঢ়া দেখা যায়। সিহঁতৰ এডাল্টতকৈ সিহঁতৰ পালছ ৰেট অলপ বাঢ়ি থাকে, তো এইটো নৰ্মেল। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত তোমাৰ আপোনাৰ পালছ ৰেট বাঢ়িব পাৰে। তাৰ উপৰিও ফিজিঅলজিকেলৰ উপৰিও থাকে আপোনাৰ পেথলজিকেল। পেথলজিকেল কাৰণ হ'ব পাৰে বিভিন্ন কাৰণ। যদি কোনো এজন ব্যক্তিয়ে কিছুমান ধৰক বেমাৰ ভুগি আছে, ধৰি লওক তেওঁ লাঙত কিবা ডিজিজ আছে, তেওঁ যদি কিডনি ডিজিজ আছে, তেওঁ যদি এনিমিয়া প্ৰব্লেমত ভুগি আছে, তেওঁৰ শৰীৰত ব্লাডৰ পৰিমাণ কমি আছে, ব্লাড ভলিউম কমি আছে, পানীৰ পৰিমাণ কমি আছে। তাৰ উপৰিও কিছুমান মেডিকেশ্যন ল'লেও আপোনাৰ দেখা যায় পালছ ৰেটটো বঢ়া দেখা যায়। যদি কোনোবা কেফিন লৈ আছে, নিকোটিন লৈ আছে, ছালবুটামল এনেকুৱা ধৰণৰ মেডিচিন যদি লৈ আছে, তেওঁলোকৰ ক্ষেত্ৰতো পালছ ৰেটটো বঢ়া দেখা যায়। আৰু তাৰ উপৰি যদি কোনো ব্যক্তি যদি হাৰ্ট ফেইলিয়ৰ হৈছে, তেতিয়াহ'লে তেওঁ পালছ ৰেটটো বঢ়া দেখা যায়। আৰু হাইপাৰ টেনশ্যন ল'লেও তেতিয়াও পালছ ৰেট বঢ়া থাকে। বিভিন্ন ধৰণৰ কাৰণ থাকে। এতিয়া কথা হৈছে আপোনাৰ ক'ভিডৰ দিন, এতিয়া কৰোণা ভাইৰাছ চলি আছে, আৰু এই কৰোণা ভাইৰাছৰ দিনত আপোনাৰ জেনেৰেলি কৰোণা পেচেণ্টৰ ক্ষেত্ৰত পালছ ৰেটটো বঢ়া দেখা যাব পাৰে। নৰ্মেলি তেওঁলোকৰ 100ৰ এবভে দেখা যায়। আচ্ছা, এইখিনিতে মই আপোনাক ক'ব বিচাৰোঁ যে পালছ ৰেট একচুৱেলি কিমান থাকিব লাগে। এজন ব্যক্তি যদি তেওঁ সুস্থ সবল ব্যক্তি হয়, সাধাৰণতে তেওঁ পালছ ৰেট 60 to 100ৰ ভিতৰত যদি থাকে, তেতিয়াহ'লে এইটো নৰ্মেল বুলি ধৰা হয়। আৰু যদি বিল' 60 আৰু এবভ 100 দেখুওৱা যায়, তেতিয়াহ'লে ইয়াক আপোনাৰ এৰিথমিয়া বুলি কোৱা হয়। এৰিথমিয়া তেতিয়া দুটা আছে। যদি 100ৰ ওপৰত হয় পালছ ৰেট, তেতিয়াহ'লে তাক কোৱা হ'ব ট্ৰেকিকাৰ্ডিয়া। আৰু যদি 60ৰ বিল' আহে ৰেট, তেতিয়াহ'লে তাক ক'ব ব্ৰেডিকাৰ্ডিয়া। ঠিক আছে। ঠিক তেনেদৰে অক্সিজেন লেভেল, চেচুৰেটেড অক্সিজেন লেভেল যিটো আমাৰ পালছ অক্সিমিটাৰে দেখায়, তাৰ ৰেট কিমান হ'ব লাগে? জেনেৰেলিটো আপোনাৰ 96 to 100ৰ ভিতৰত থাকিব লাগে। ঠিক আছে। যদি 96 নাথাকেও আপোনাৰ 95, 94 দেখায়, তেতিয়াও নৰ্মেল বুলি ধৰা যায়। কিন্তু 93ৰ বিলত যদি আপোনাৰ অক্সিজেন লেভেল আহে, তেতিয়াহ'লে পেচেণ্টজনক অক্সিজেনৰ প্ৰয়োজন হৈছে যে এইটো আমি জানিব লাগে, আৰু তেওঁক অতি সোনকালে আমি মেডিকেল এডমিট কৰোৱাটো বা ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত। এতিয়া আহকচোন চাওঁ আমি পালছ অক্সিমিটাৰ কেনেকৈ ইউজ কৰা হয়। মোৰ হাতত অলৰেডি এটা পালছ অক্সিমিটাৰ আছে, এইটো। ইয়াক আনবক্সিং কৰোঁ। এইটো পালছ অক্সিমিটাৰটো, ইয়াক এনেকৈ টিপি দিলোঁ। তাৰপিছত মই ইণ্ডেক্স ফিংগাৰটো ইয়াত সোমোৱালোঁ, আৰু এইটো পাৱাৰ অন বাটন দেখিছে, বাটনটো ছুইচ অন কৰিলোঁ। কৰাৰ পিছত অলপ সময় পিছত এই ৰিডিং দেখাব। দেখাইছে ইয়াতে মোৰ চব অক্সিজেন লেভেল দেখাইছে 98 আৰু পালছ ৰেট দেখাইছে আপোনাৰ 67। ঠিক আছে।
যেটো মই অলৰেডি আপোনালোকক কৈছোঁ পালছ ৰেট থাকিব লাগে আপোনাৰ 60 পৰা 100 ভিতৰত আৰু অক্সিজেন লেভেল থাকিব লাগে আপোনাৰ 96 to 100 ভিতৰত আৰু আপুনি ওলি পৰা ৰিমুভ কৰাৰ পিছত অলপৰ পিছত এই নিজে নিজে অটো অফ হৈ যাব এনেকুৱা ধৰণৰ অক্সিমিটাৰ মাৰ্কেটত বহুত পোৱা যায় আপুনি 1500 পৰা যাওক অটো অফ হৈ যাব 1500 পৰা আপুনি 3-4,000 ভিতৰত পাই যাব আৰু এতিয়া যেহেতু কোভিড চলি আছে কোভিড প্ৰয়োজনীয় ঘৰত এটা অক্সিমিটাৰ ৰখাটো আশা কৰোঁ অক্সিমিটাৰৰ ওপৰত মই যিখিনি আপোনালোকক তথ্য দিলোঁ এইখিনিত আপোনালোক উপকৃত হ'ব আৰু অনাগত ভৱিষ্যতে আমি এনেধৰণে বিভিন্ন টপিকৰ ওপৰত ডিছকাছ কৰিম আপোনালোকৰ বহুমূলীয়া সময় দিয়া বাবে মই চমুদীপে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ